জগত জননী লয় দেখে সরিয়া হে গজেন্দ্র লয় দেখে সরিয়া হে গজেন্দ্র ব্রহ্মাদি দেবে হইবে তপজ ধ্যানে রাম কৃষ্ণ হরি বোলা ভাগবত জনে রাম কৃষ্ণ হরি বোলা ভাগবত জনে প্রভু প্রভু এ কি? প্রভু গুৰুদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু আজিনো কিয় তেওঁ বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ মই একো বুজি নাপালো নিশ্চয় নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনাত বহিছে করুণা হে পরম করুণাময়ী জগৎ জননী দেবৰী এ নারদর প্রণিপাত করিবা গ্রহণ নারায়ণ 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 দেবী দেবী দেবৰী কিবা হেতু দেখো আজি বিষাদিত মন হৈছে নেকি কিবা বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ মোৰ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত হৈছে আপুনি ঠিকেই ভাবিছে দেবৰী আজি কিন্তু প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰভুবিহীন নাৰায়ণ কোনোদিনে তেওঁ মোক লগত নিনিয়াকৈ নাথাকে নাৰায়ণ কিন্তু তাৰো আজি ব্যক্তিক্ৰম দেবৰী প্ৰলয় প্ৰণয় দেৱী মহাপ্ৰলয় কিছুদিনৰ পাছতে মহাপ্ৰলয়ত পৰি পৃথিৱী পানীত ডুব যাব চাৰিওফালে কেৱল পানী পানী হ'ব কথা মইতো একো কথা গমকে পোৱা নাই হাৰাই দেবৰী
আপুনি কৰবাত প্ৰভুক লগ পাইছিল নেকি? কওক দেৱৰীষি, তাকেইতো ক'বলৈ আহিছো দেৱী। কওক দেৱৰীষি। গৈছিলো মই কৈলাশলৈ। তাত দেখিলো ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ তিনিও গুপ্ত আলোচনাত মগ্ন। আৰু কি দেখিলো জানা দেৱী? কি দেখিলে দেৱৰীষি? শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীও সেই গুপ্ত আলোচনাত ভাগ লৈছে। দেৱৰীষি, এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব, এই সকলোবিলাকৰ ভাগ বতৰা কৰি একেবাৰে শেষেই কৰি পেলালে। মই আকৌ তোমাক তাত নেদেখিহে আচৰিত হলো। মই আকৌ মনতে ভাবিলো প্ৰভুৱে বা কিয় তোমাক লগত নিনিলে। দেৱৰীষি, এই কথা সঁচানে দেৱৰীষি? এই সঁচানে মিছা জানিবা নহয়। মই গৈ পোৱাৰ লগে লগে ভোলানাথে তুতকি আহিছে বুলি কোৱাত খন্তেকো তাক বিলম্ব নকৰি পোনে পোনে আহি বৈকুণ্ঠপুৰী পালোহি। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে। পৃথিৱী ধ্বংস হ'ব। তাৰ আলোচনা চলিছে গোপনে। নাৰায়ণ, হঠাৎ মই কামকে নাপাওঁ। গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হলো? কওঁ দেৱৰীষি, এতিয়া মোৰ কৰ্তব্য কি? মই ভীষণভাৱে অপমানিত হলো। তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী? কি দেৱৰীষি? যিমানবিলাক বেদ শাস্ত্ৰ আছে, এই সকলোবিলাক সংগ্ৰহ কৰি সুন্দৰ কৰি ৰখাৰ দায়িত্ব দিছে দেৱৰীষি, সৰস্বতী আৰু পাৰ্বতীক দিছে। পাৰ্বতী কি দেৱৰীষি? জীৱ জন্তুৰ দায়িত্ব। দুয়োৰে মনত কিমান যে আনন্দ, তুমিও থকালে দেৱী সেই আনন্দত ভাগ ল'ব পাৰিলা। নুশুনাবা তেনে মোৰ গুপ্ত কাহিনী। নাৰায়ণ, প্ৰভুৱে আজি এই কথা কিয় গোপনে ৰাখিলে? মই কি তেওঁৰ পত্নী নহয়? নাৰায়ণ, দেৱৰীষি, নাৰী লাস্যময়ী। নাৰায়ণ, নাৰী হাস্যময়ী। ও নাৰায়ণ, সময়ত নাৰীয়ে ধৰিব পাৰে ৰকশক্তিমূৰ্তি। মোৰ অবিহনে প্ৰভুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীষি, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। নাজানো কিয় বাৰু তোমাক প্ৰভুৱে এনেদৰে প্ৰত্যাখ্যান কৰি পুনৰ গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব। সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম। নাৰায়ণ, প্ৰভুৱে বুজক, এই লক্ষ্মীক অৱহেলা নাম কেনে ভীষণ হ'ব পাৰে? নাৰায়ণ, চাই থাকক দেৱৰীষি, আপোনাকে সাক্ষী কৰি মোক আপোনাৰ সাক্ষাততে নাৰায়ণ, এক মহাপ্ৰলয়কাৰী দৈত্য স্বজন কৰি নাৰায়ণ, প্ৰভু বিষ্ণুৱে যি নতুনকৈ সৃষ্টি অংকুৰণ কৰিব খুজিছে, তাক মই ধূলিৰ লগত উৰুৱাই দিম। চোৱা মৰ্ত্যৰ মানৱ, চোৱা স্বৰ্গৰ দেৱতা মণ্ডলী আৰু চাৰিওফালৰ বাসুকী। নাৰীকে ভীষণ প্ৰতিশোধ ল'ব পাৰে, নাৰীয়ে ভীষণ প্ৰতিশোধ ল'ব পাৰে। নারায়ণ, ধৈৰ্য ধৰা দেৱী। মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে এনেকে ভীষণ প্ৰতিজ্ঞা কৰি আন এক মহাপ্ৰলয়ৰ সূচনা নকৰিবা দেৱী। যাৰ ফলত তুমি আৰু মই মৰ্ত্যৰে খহি পৰিম। তুমি আৰু মই মৰ্ত্যৰে খহি পৰিম।